ব্লগটো আৰম্ভ কৰিলোঁ নতুনকৈ আৰু চাওক কিমান দূৰ যাব পাৰোঁ চাই থাকক আমাৰ চবৰ পৰা আৰম্ভ কৰিলোঁ আৰু এইটো কৃষ্ণ চাইকেল লৈ যাওঁ ক'ৰবাত যাব ওলাইছোঁ ক'ত যাওঁ সেইটো নাজানো কেমেৰা কপি আছে কৃষ্ণ কৃষ্ণ কৈ দিয়া হাই দোস্তু ৱেলকাম টু মাই কমেডি আছাম মানে আমি আজি তাৰমানে এনেকুৱা জেগা এটা দেখাম আপোনালোকক চাই আজি নিশ্চয় ভাল পাব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আমিও দেখা নাই কিন্তু চাই লওঁ এই দোস্তু আহি আমি জাগ্ৰাছ চক পাই গ'লোঁ জাগ্ৰাছ চক এইটো জাগ্ৰাছ চক দেখাই আছে আপোনালোকক মোবাইলতো হৈ থাকব সেইটো বেয়া নাপাব জাগ্ৰাছ চক পালোঁ হয় এইবিলাক খাই এটা ধুনীয়া এটা এই ভাল লাগিল তাত ধৰি আহিছ এই আদৰণি গেল আৰু থৈ গেল এখন জাগ্ৰাৰ গৈছিল দুৰ্গা মন্দিৰ দুৰ্গা পূজা মস্ত ডাঙৰ দুৰ্গা পূজা হয় জাগ্ৰাছ চক এইটো মন্দিৰ কৃষ্ণ এইটো ভগৱান এইটো মন্দিৰ এই আবার কোন বয়স করে হাল এই পূজা উঠলি মামা এই দোস্তু এই জাগ্ৰাৰ ৰাস্তাটো ইমান ধুনীয়া কৰিছে এই আগত দেখাব ভাবছোঁ কেনে হৈছে এখন হৈছে জাগ্ৰা আমাৰ অসমতে আছে নলবাৰীতে আছে চাই পেলাই ভাল পাব আপোনালোকে এই চক কি ধুনীয়া ৰাস্তা এই দেখি দিছোঁ ৰ'ব চক 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 একো নহয় এখন ইয়াত নহয় দোস্তু এই আগত আছে এই যাবাৰ দিনা এখনতে যাব লাগিব দিয়ক ৰাজহুৱা চকনখনতে চবেই মানে কি চবেই নাযায় তাৰপিছত ৰাজহুৱা চকনত গোটেই চকনত যাব আজি কৃষ্ণ যাবই ওলছিল সাপে উঠা লাগে দোস্তু আজি সাপৰ ওপৰত দি পাৰ হৈ গৈছোঁ হাত কবি আছে যিবোৰ কেমেৰা উজবটো হৈছে চৰ্ট খালোঁ না কি হয় এখনত তই এতিয়া তুমি জানা বোলে এখনৰ এতিয়া জাগ্ৰাৰ আটাইতকৈ ডাঙৰ চহৰ মানে চহৰখন আমাৰ দেখাত ভালেই লাগে কিন্তু জংঘল হৈছে ভিতৰত বহুত মানে এতিয়া চখ অলপ দেখাই আছোঁ অলপ চখন বাই বাই চখন মৰবাৰ দিনা আহিম দে একে দোস্তু আজি বাই দিলোঁ চখনত আজি বেলেগ দিনা মৰিবাৰ টাইমত আহি যাব লাগিব আমি একো এই দোস্তু মই যে জাগ্ৰাৰ ৰাস্তাৰ কথা কৈছিলোঁ আটাইতকৈ ধুনীয়া ৰাস্তা বনাই আছে আমাৰ চখ সকালে কিবা কিবি আছে অলপ ভিডিঅ' বনাব বোধ বম আকৌ খান ৱাল থৈ দিছোঁ উপাত দি যাওঁ নেকি উপাত দি বন্ধ এই তাতে বন্ধ আছে উপাত দি বন্ধ এতিয়া দুটা ৰাস্তা হ'ব দোস্তু গলা গলা ৰাস্তা এলা বাঁহ কাটি ৰিজৰ্টক কিন্তু ৰিজৰ্টক যাব ধৰিলোঁ দগৰি ধূলা এইটো ৰাস্তা আগত দি কথা ভূমিকম্প আজি ধূলা আৰু দগৰি বালা কথা এই পৰি পৰব লাগিব ক'ৰবাত ফাইনেল ৰাস্তা মানে আছে না ৰাস্তা বাইক উল্টি গৈছে আমাৰ আগত 4 লেন হৈ আছে ধূলা কৰিছে হাতীকেইখন আহি আছে হাতীকেইখন এই হাতীকেইখনে খতম কৰি দিব লাগিব তাই এই ভিডিঅ'টো বন্ধ কৰোঁতে ভালেই হিলাব লাগিব মই ভিডিঅ'টো বন্ধ কৰা ভাল চব ধূলা তাৰপৰা ভিডিঅ' কৰা সেই ধূলা চক কৈছোঁ মই আৰু কথা শুনিবলৈ দেখিছিলোঁ দোস্তু এই আমাৰ ধূলা ভূমিকম্প হাতিছে কথা পাওঁ মানে চকু মিলিব আমাৰ নাই চকু দুটা মুদি আছে ধূলা